নমস্কাৰ সকলোকে, মই অনিমেষ গগৈ। আমাৰ এটি গীত আহি আছে দীপদা কম্পজিশ্যন আৰু লিৰিক্সেৰে, তাৰে মই দুফাকি গুণগুণাই দিছোঁ। ইমান কিয় ভাল লাগে পাওঁ যেতিয়া তোমাক কাষতে, জোনাক নিবিড় মধুৰ ক্ষণতে, জোনাক নিবিড় মধুৰ ক্ষণতে। গীতটিত সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। এই গীতটি আহি আছে আমাৰ অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত আহি যাব, মাৰ্চ মাহত আহিব। তাৰ আগত এতিয়া আমাৰ বিহু আহি আছে ডিচেম্বৰৰ শেষলৈ। বিহুটোত কণ্ঠদান কৰিছোঁ মই অৰ্থাৎ অনিমেষ গগৈ, আৰু মৰম দিব বুলি আশা কৰিলোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভিটিউন মিক্স আছাম চেনেলটি। ধন্যবাদ।